তো হেল্ল' গাইছ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ' লৈ আৰু আপোনালোকে চাইছে বুটুচ ব্লগ। তো আজি এতিয়া ৰাতিপুৱা বাজিছে আপোনাৰ 5:30। তো এতিয়া এয়া চাব পাৰে গৰু এৰাল দিবলৈ আহিছোঁ। গৰুটো এৰাল দি লওঁ, তাৰপিছত ৰাতি আমি যাম এতিয়া দেওপানীত। তো আপোনালোকে চাই থাকক ভিডিঅ'টো। আৰু তো গৰুটো এৰাল দি লওঁ। এয়া মানুহে হাল বাই আছে ৰাতিপুৱা, তো খেতিৰ সময়ত মই ভিডিঅ' দি থাকিম। তো এতিয়া গৰুটো এৰাল দি লওঁ, তাৰপিছত তো গাইছ ৰাতিপুৱা পথাৰৰ মাজে মাজে গৰু এৰাল দি গৈ আছোঁ। তো গাইছ এতিয়া আৰু মই নেদেখুৱাওঁ, ডাইৰেক্ট গা ধুম চাহ খাম, তাৰপিছত আৰু ডাইৰেক্ট ওলাই গৈ আপোনালোকক মই দেখুৱাই আছোঁ। ডাইৰেক্ট আজি আমি যাম দেওপানী। গাইছ পিন্ধি ল'লোঁ কাপোৰ, গা চা ধুই কাপোৰ পিন্ধি ল'লোঁ। চাব পাৰে নতুন জোতা, নতুন পেণ্ট, নতুন চাৰ্ট, গোবৰ বস্তু কিনিলোঁ। যাত্ৰা চৰি বেয়া হৈ গ'ল ধেত কেলা। প্ৰথম জোতা পিন্ধি আহিয়ে ডাইৰেক্ট গোবৰ গছকিলোঁ। তো গাইছ ৰখি আছে গাড়ী, গাখীৰটো আনি লওঁগৈ, চাহটো খাই গৈ আৰু যাব লাগে। তো গাইছ ফাইনেলি গাড়ী উঠি গ'লোঁ, চাব পাৰে এতিয়া গৈ আছোঁ আৰু এতিয়া হাইৱে উঠি গ'লোঁ। এতিয়া পকা ৰাস্তা পাই গ'লোহি, এতিয়া গৈ আছোঁ আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে চাই থাকিব। ফাইনেলি জয় দিব আহি গ'ল। এতিয়া গৈ আছে ৰঙাজান। এয়া চব পাই এতিয়া আমি যাওঁ বলক গৈ পাই গ'লোহি। এতিয়া গৈ আছে স্পীডটো এটা ফেক্টৰী, মৌলনি ফেক্টৰী কয়, সিহে জানে, মই নাজানো। তো গৈ আছোঁ, চাই থাকক। আমি চাৰিটা এইফালে কি আছে গৈ আছোঁ এতিয়া আমি দেওপানী। তো চাই থাকক কি জেগা কয় নাজানো। তো চাব পাৰে চাব পাৰে এখন কি জেগা কয় নাজানো। এয়া আহি পালোঁ, গাড়ী ৰখাইছোঁ। এয়া এতিয়া ফটো দুকপিমান মাৰি লওঁ, চাই লওক। এখনো গাড়ী নাই ওচৰে পাজৰে, অলপ তেতিয়া हम हैं हजारों में, अब की कमी जरा है, हर चीज खास है। अब है जो है वो समा है, तुम रह सके तो रबा है। अब है जो है वो समा है, तुम रह सके ऐसी जी, अब चाहे जिंदगी ऐसी जी, अब चाहे जिंदगी। দেওপানী গৈ আহিলোঁ। তাৰপিছত আপোনালোকে চিনি পাইছেনে? আগত এইটো মোৰ ঘৰেই আছিলে বাৰু, আগৰ দিনত ব্ৰিটিছৰ দিনত। ৰাস্তাটো কিমান বেয়া, মই হেৰি কৰিছোঁ কেনেকৈ মই বাইক লৈ অহা কথা আছে। सहनी हमें सजा है, हम हैं बाजारों के, सभी नजर यहाँ है, हर चीज राज है। अब है जो है वो समा है, तुम रह सकी तो रबा है। अब है जो है वो समा है, तुम रह सके ऐसी जी, अब चाहे जिंदगी ऐसी जी, अब चाहे जिंदगी। দেওপানী বেছি দূৰ নাই। তো গাইছ এয়া শৰাই বস্তু লৈ ল'লোঁ। এয়া দাদা হিচাপ কৰি আছে, বিকাশে ল'লে, বিবেকে ল'লে আৰু জয়দীপে ল'লে। এইটো হিচাপ কৰি আছে। তো পইচাটো দিওঁ আৰু গৈ থাকোঁ। এয়া বস্তু লৈ ল'লোঁ, গৈ আছোঁ মন্দিৰ চাব পাৰে।
গৈ আছোঁ মন্দিৰ এয়া ৰাতি 3টা আহি আছে তো মই লৈ গৈ আছোঁ বলক তেতিয়া গৈ চাব পাৰে ৰাম ছাগলী এয়া ৰাম ছাগলী চাব পাৰে গৈ আছোঁ আমি কেইটা এয়া লৈ কোন চাইডে বলক গৈ আছোঁ আৰু দুটা চুটা খুলি চাকি জ্বলাওঁ চবে চাকি জ্বলাই দেখিছে এয়া এইটো মই জ্বলাই দিলোঁ আৰু এয়া জ্বলাইছে বিবেক তাৰপিছত জয়দীপ কুকুলিয়ে জ্বলাই আছে আৰু বিকাশ জ্বলাই আছে তো জোগা জ্বলাই লৈছোঁ তাৰপিছত এতিয়া আমি মন্দিৰ যাম তো বলক তেতিয়া মন্দিৰ গ'লোঁ তাত ফিটা বান্ধিব লাগে তো দেখুৱাই গাইছে শৰাই দিবলৈ এতিয়া ভিৰত ৰখি আছোঁ চাই থাকক মই ফিটা বান্ধে তো মই ফিটা বান্ধি দিছোঁ দেখুৱাই আছোঁ এয়া চাব পাৰে গৈ আছে তো লাইন পাতি আছোঁ তো শৰাইখন দিলোঁ তাৰপিছত আপোনালোকৰ লগত মই লগ তো গাইছে এয়া চবতে পূজা কৰি আহি গ'লোঁ এতিয়া যাওঁ ফিটা বান্ধিবলৈ তো ফিটাডাল বান্ধি লওঁ চাই থাকক তো গাইছে এতিয়া যাওঁ ফিটা বান্ধিবলৈ ঐ কুকুলি এয়া যাওঁ এতিয়া ফিটা বলক তেতিয়া আমি শৰাইটোকে বোলে 7 পাক ঘূৰি দিওঁ এয়া চাব পাৰে অলপ ফিটা নেকি তো 7 পাক ঘূৰি লওঁ কৃষ্ণ গাইছ 7 পাক ঘূৰি হৈ গ'ল চাব পাৰে গোটেইকেইটাৰ হৈ গ'ল এয়া জয়দীপৰো হৈ গ'ল 7 পাক ঘূৰি এতিয়া আমি শৰাই লওঁ আৰু ৰাস্তাত যাওঁ বলক এতিয়া ৰাস্তাৰ দোকানবিলাকক দেখুৱাই আছোঁ ফিটাডাল এয়া চাব পাৰে অলপ ফিটা আছে নেকি তো চাব পাৰে ৰ'বা কাইট আছে ইয়াক চাওক গাইছ কাঁইতে খুচিলে মানে কাঁইট সোমালে ইয়াৰ ভৰিত বহুত কাঁইট আছে ৰ'বা মই ফাকত সোমাব দিয়া কৃষ্ণ গাই এইটো মই বান্ধিলোঁ চাব পাৰে এইডাল মই বান্ধিছোঁ আৰু এইডাল বিবেকে বান্ধিছে আৰু মোৰ মনৰ আশাটো পূৰণ কৰি লওঁ আৰু সেই হ'লে আৰু হৈ যাব তো গাইছ এইটো বান্ধি ল'লোঁ তো এয়া চাব পাৰে গোটেই গছজোপাত অলপ ভৰিলৈকে হেৰিলৈকে তো চাব পাৰে চাব পাৰে গছজোপাত ফিটা চাব পাৰে তলে ওপৰে গোটেই য'তে অকল ফিটা 4 ৰং ফিটা গোটেই ৰঙা ফিটা কেলে বান্ধিব আপোনালোকে আহিলে আপোনাৰ ৰঙা ফিটাডাল বান্ধি মনত যোনটো আশা সেইটো আশা পূৰণ হয় বুলি কয় আমিও বান্ধিছোঁ পূৰণ হোৱাৰ পিছত আকৌ খুলিব আহিব লাগে যিকোনো এডাল খুলি দিলে হ'ব নিজৰডালটো বিচাৰি নাপাবই আপোনালোকেও যদি কিবা আশা আছে আহিব দেওপানী তো গাইছ এতিয়া আমি যাওঁ এই বস্তুকেইটা লৈ আহোঁ এয়া আমাৰ খুৰা ৰখি আছে এইজন খুৰা ৰখি আছে বলক তেতিয়া বস্তুকেইটা লৈ ৰাস্তাত এই দিছে খিচিৰিটো খাই ল'ম খিচিৰি দি আছে খিচিৰি খাই লওঁ ৰ'ব এবাৰকৈ নহয় দুবাৰকৈ খাইছে স্পীড চাওক ৰাইক গৰম মস্ত ইও ল'বলগীয়া গৈ আছে এতিয়া এটা নাই নল'লে চামুচ ল'ব গৈছে তো গাই যেতিয়া যাওঁ আমি মাছ চাবলৈ মাছ আপোনালোকক দেখুৱাইছোঁ মাছ কাছ কি ওলায় বলক তাত বৰশীটো পাম এইটো কিনাৰত চাব পাৰে মাছ আছে নে নাই গম নাপাব পাৰে কাছ এটা দেখিলে এয়া গুলুৱে কিবা দিছে গুলু কি দিছ মগু কাক দিছ কাছক তো আহক চাইডে অকণ চাওঁ কাছ চাছ ক'ৰবাত ওলাই নেকি তো এইটো গাইছ কি বস্তু চাব পাৰে লুকাই দিলে এইডাল চাব পাৰে তো গাইছ ফাইনেলি আহি গ'লোঁ এয়া মন্দিৰৰ পৰা এতিয়া দিবলৈ যাওঁ আমি এইকেইটা খৰাহিকেইটা দি কৰি আৰু ডাইৰেক্ট গৰম পানীত সোমাম চাই থাকক আপোনালোকক দেখুৱাই আছোঁ এতিয়া ওলাই আছোঁ চাই থাকক এইখনেই মেইন দেওপানীৰ গেট আৰু এই চাইডৰ পৰা আহে যায় এইখন চাওক চবে পৰঠা খাই আছে আজিবা কোনেও একো খাই নাই অহা সেইটো পৰঠা খাই আছে ইয়াৰ এয়া সৈতে খাই লওঁ এয়া তো গাইছ এতিয়া আমি কিবা এটা ল'বলৈ আঙুঠি বিচাৰি ফুৰিছোঁ গোটেইকেইটাই আঙুঠি বিচাৰি আছোঁ 4জন এটা 5জন আঙুঠি বিচাৰি আছোঁ তো চাই লওঁ আঙুঠি পালে আমি দেখুৱাই খুৰা গাড়ী আনিব গৈছে বুটুচ ব্লগ এই আঙুঠি এটা পাইছোঁ তো গাইছ এতিয়া চাব পাৰে আঙুঠি লৈ ল'লোঁ আমি গোটেইকেইটা এটা তো বলক এতিয়া গৈ পাই গ'লোঁ এতিয়া যাওঁ পাচাব কৰি লওঁ ৰ'ব বেয়া গৈ আছোঁ গৰম পানী এখন চাই
हम नहाए আগত জোলনা দলং আছে বলক দেখুৱাই ऐसी जी এয়া গৰম হৈ আছে নেকি छुपाए এইটো নদী हम न पाए আহিম বাৰু এদিনমান মাছ ধৰিবলৈ চাই থাকিব जिंदगी हम छुपाए हम नहाए দেখুৱাই আছো চাওক কেনেকৈ পানীটো উতলি আছে এইটোৱে কয় গৰম পানী তো বলক আমি হেৰি কৰি আছো তো গাইজ ফাইনেলি পাই গ'লোহি আমি গৰম পানী চাব পাৰে এইটোৱে পুখুৰীটো পানী উতলি থাকে এইটোৱে গৰম পানী বলক এতিয়া আমি জোলনা দলং আছে তাত যাওঁ জোলনা দলঙত এতিয়া গোটেইকেইটা যাম বলক তো গাইজ আহি আছে গোলু কিবা এটা ক কি কওঁ আৰু গৰম পানী আহিছোঁ গৰম পানী আহিছোঁ দেওপানী গৈছোঁ সেই দুটা তাতে চেলফি লৈ আছে এতিয়া আমি গৈ আছোঁ জোলনা দলং নদপিয়াবে এয়া জোলনা দেউতা চলি আছে हम नहाए সেই এখানে জোলনা দলং চুলিলে ডাইৰেক্ট তলত ऐसी जी এয়া বেছি যোৱা নাই টেনশ্যন নাই পৰি যাব এইডোখৰতে ফিনিচিং চাব পাৰে ইয়াৰ পৰা আৰু ऐसी জংঘল জংঘল छुपाए চাব পাৰে ইয়াত জংঘলত এখন চাব পাৰে মাৰিব পাৰে ऐसी তো আহি যাব আপোনালোকেও छुपाए পানী আৰু দেওপানী চাবলৈ আহিব এতিয়া আমি সিহঁতে চেলফি লৈ আছে মই কৰি আছোঁ ভিডিঅ' অকণ গৈ আছোঁ তো গাইজ এইখন হৈছে জংঘল ইয়াৰ পৰা আৰু একো নাই এই ইয়াৰ পৰা তালৈকে দলং তো ওলাই গৈ যাম আমি এইখনে জোলনা দলং হিলি 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 যাওঁ একো নাই চব হিলি হিলি আহি আছে চাব পাৰে সিহঁতি চব হিলি হিলি আহি আছে উৎপাত কৰি দিব দিব তো গাইজ জোলনা খেলিলোঁ এতিয়া যাম বেলেগ এটা খেলিবলৈ তো গাইজ ইয়াত আহি জপিয়াই দিলোঁ কৰিলোঁ পিছফালৰ পৰা উঠিব লাগিব তো এইফালে উঠোঁ উৎপাত বেছি হৈছে অলপ উৎপাত কৰিবই লাগিব ন ইয়াতৰ চাব পাৰে আৰু এইখন এখন পকা কৰি থৈছে মেইন নদীখনতে যাবলৈ ওলাইছোঁ ঘৰ তো ৰাস্তাত উঠি লওঁ তো ৰাস্তাত উঠি লৈ পেলাই এতিয়া এইখন দলং প্ৰথম আহিলে তাত পইচা দিব লাগে ইয়াত সাপ চাই থাকোঁতে আপোনালোকক কথা ক'বলৈ পাহৰিছোঁ সাপটো চাই আছিলোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব